নিৰ্বাণ ষ্টক। শংকৰাচাৰ্যদেৱে ৰচনা কৰা 8টা স্তোত্ৰ, য'ত আত্মাৰ শুদ্ধ ৰূপ আৰু জীৱনৰ সৰ্বোচ্চ সত্য বৰ্ণনা কৰা হৈছে। ইয়াত কোৱা হৈছে যে মানুহ, দেহ, মন, বুদ্ধি, সুখ, দুখ আদি নহয়, মাত্ৰ চৈতন্য শুদ্ধ আত্মা। নিৰ্বাণ ষ্টকৰ অৰ্থ: মই মন, বুদ্ধি, অহংকাৰ বা চিত্ত নহয়। মই চক্ষু, কাণ, নাক বা জিভা নহয়। মই দেৱ-দেৱী বা পঞ্চভূত নহয়। মই চিৰশুদ্ধ চৈতন্য, শিৱস্বৰূপ। মই প্ৰাণ, পঞ্চবায়ু বা দেহৰ সৰ্বাংগ নহয়। মই ভক্ষক বা ভক্ষ্য নহয়। মই শাশ্বত চৈতন্য, মই শিৱস্বৰূপ। মই সুখ, দুখ, পাপ, পুণ্য, মন্ত্ৰ, তীৰ্থ, বেদ, যজ্ঞ এইবোৰৰ কিছুমানো নহয়। মই চিৰশুদ্ধ শিৱস্বৰূপ। মই মৃত্যু, ভয়, সন্দেহ বা লোভ নহয়। মই ধৰ্ম, কাম, অৰ্থ বা মোক্ষৰ কামনা নহয়। মই চিৰশান্তি শিৱস্বৰূপ। মই বন্ধু, শত্ৰু, গোট বা নিকটজন নহয়। মই বৰ্ণ, আশ্ৰম, জন্ম বা জাতিৰ সৈতে জড়িত নহয়। মই আচল, অনাদি শিৱস্বৰূপ। মই মৃত্যুপূৰ্বক সংহাৰ বা জন্ম পুনৰ্জন্মৰ চক্ৰত জড়িত নহয়। মই শুদ্ধ, অচ্যুত শিৱস্বৰূপ। মই দেহৰ ওপৰত নিৰ্ভৰশীল নহয়। মই সকলোৰে ওপৰত, সকলোতে বিৰাজমান। মই শুদ্ধ আনন্দময় আত্মা শিৱস্বৰূপ। মই চিৰমুক্ত, অখণ্ড আনন্দৰ সাগৰ। মোৰ কোনো ৰূপ বা আকাৰ নাই। মই চৈতন্য মহাশিৱস্বৰূপ। ধন্যবাদ।